ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এটা নতুন নটিফিকেশ্যন অনুসৰি 4টা NBFCক নতুনকৈ লোন ডিসবাৰ্সমেন্ট কৰাৰ পৰা তেওঁলোকক বিৰত ৰখা হৈছে কিছু সময়ৰ কাৰণে অৰ্থাৎ লিমিটেড সময়ৰ কাৰণে সময়সীমা কোৱা হোৱা নাই আজি আহক তেওঁলোকে কি খেলিমেলি কৰিলে কি ভুল কৰিলে তাৰে কথা জানিবলৈ চেষ্টা কৰোঁ ভাৰতৰ 4টাকৈ ডাঙৰ NBFC যাৰ নাম হৈছে আশীৰ্বাদ মাইক্ৰ ফাইনেন্স লিমিটেড আৰোহন ফাইনেন্সিয়েল সাৰ্ভিসেছ DMI Finance Private Limited আৰু NAVI Finserv Limited NAVIৰ নামটো বহুত ডাঙৰ নাম হয়নে ফ্লিপকাৰ্টৰ যিজন ফাউন্ডাৰ আছিল তেওঁ হে একেজন ফাউন্ডাৰ NAVI কোম্পানীটো হয় NAVI Finserv Limited এই 4টা NBFCৰ ওপৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিছুমান ৰেষ্ট্ৰিকশন লগাইছে অহা 21 অক্টোবৰ তাৰিখৰ পৰা অৰ্থাৎ অহা 21 অক্টোবৰ তাৰিখৰ পৰা তেওঁলোকে নতুনকৈ কোনো ধৰণৰ লোন ডিসবাৰ্স কৰিব নোৱাৰিব এটা কথা উল্লেখযোগ্য যে যিসকলে তেওঁলোকৰ পৰা আগতে লোন লৈ থৈছিল তেনেহলে তেওঁলোকৰ লোন বিলাকটো চলি থাকিব লোনৰ ৰিপেমেন্ট আপোনালোকে যদি আপোনালোকে লৈছে কৰি থাকিব লাগিব হেতু মনত ৰাখিব কোম্পানীয়ে লোন দিবহে নোৱাৰে লব নিশ্চয় পাৰিব এতিয়া জানো হক ৰিজন বিলাক কি কোন বিলাক ৰিজনৰ কাৰণে এই 4টা NBFC ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লোন দিয়াৰ পৰা বন্ধ কৰিব লগা হ'ল প্ৰথম ৰিজনটো হৈছে ফেয়াৰ ইন্টাৰেষ্ট পলিচি অৰ্থাৎ NBFCৰ কোনো লোনৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কোনো ধৰণৰ লিমিটেশন নাই ধৰক এনেকুৱা একো নাই যে 20% ৰ ওপৰত ল'ব নোৱাৰিব বা 15% ৰ ওপৰত ল'ব নোৱাৰিব এনেকুৱা ধৰণৰ কোনো কথা নাই তথাপিও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই কথাটো নিশ্চয় নজৰ ৰাখে যে তেওঁলোকে এটা আননেচেৰাৰি একদম অসম্ভৱ কিবা এটা ৰেট অফ ইন্টাৰেষ্ট লৈছে নেকি আৰু ৰিজাৰ্ভ বেংকৰ ৰিপৰ্ট মতে এই 4টা যি NBFC আছে তেওঁলোকে কাস্টমাৰৰ পৰা বহুত বেছি পৰিমাণে ইন্টাৰেষ্ট ৰেট লৈছিল RBI মতে লোনৰ যেটো ইন্টাৰেষ্ট এটো ৰিজনেবল হ'ব লাগে বহুত বেছিও হ'ব নালাগে বহুত কমো হ'ব নালাগে সেই হিচাপে 4টা NBFC তেওঁলোকে দুখী বুলি প্ৰমাণিত কৰিছে তাৰ উপৰি NBFC বিলাকে বিভিন্ন ধৰণৰ হিডেন চাৰ্জ ৰাখে আপোনালোকে লোন এটা লবৰ সময়ত তেওঁলোকে একো নকব যে এইটো লোনত এইবিলাক চাৰ্জেস থাকিব পাৰে কিবা আমাৰ দিয়াৰ সময়ত এইবিলাক চাৰ্জেস দিব লাগিব কিন্তু যেতিয়া আপুনি লোন ঘূৰাই দিয়াৰ সময় আহিব হেতু সময়ত তেওঁলোকে এইবিলাক চাৰ্জেস উলিয়াই দেখায় এই 4টা NBFC ওপৰত ইয়াৰো অভিযোগ আছে যে তেওঁলোকে এনে ধৰণৰ হিডেন চাৰ্জেস ৰাখে আৰু মানুহক পিছলৈ সাৰপ্ৰাইজ দিয়ে যে এটো চাৰ্জেস আপোনাৰ দিবলৈ থাকি গল এটোৰ ওপৰত ইমান চাৰ্জেস আপুনি দিব লাগিব গতিকে এই ক্ষেত্ৰটো RBI তেওঁলোকক দুখী সাব্যস্ত কৰিছে দ্বিতীয় পইণ্টটো হৈছে ডাটা ভায়োলেশন আপোনাৰ ফোনত থকা ডাটা আপোনাৰ কন্টাক্টত থকা কন্টাক্ট নাম্বাৰ তাৰ লগতে আপোনাৰ ফোনত কোনো আপোনাৰ ডায়াল নাম্বাৰ SMS গেলাৰী সকলোবিলাক তেওঁলোকে এক্সেছ কৰে তেওঁলোকৰ এপটোৰ জৰিয়তে এনেধৰণে প্ৰথমতে এক্সেছ কৰে আৰু তাৰ পাছত আপুনি যদি কেনেবাকৈ লোন ডিফল্ট কৰে কোনোবা এমাহ দুমাহৰ আপোনালোকৰ যদি দিবলৈ থাকি যায় EMI তেনেহলে আপোনাৰ পৰিয়ালৰ মানুহলৈ ফোন আহে যে আপোনাৰ পৰিয়ালৰ এজনে লোন দিয়া নাই গতিকে আপুনি তেওঁক ফোন কৰক এটো আসলে এটা মানসিক হাৰাশাস্তি হয় যদি লোন মই দিয়া নাই তেনেহলে মোলৈ ফোন আহিব লাগে মোৰ গোটে পৰিয়াললৈ ফোন অহাৰ কোনো অৰ্থ নাই লগতে মানসিক হাৰাশাস্তি কৰাৰ লগতে বহুত বেয়া ব্যৱহাৰ তেওঁলোকে কৰে গালি গালাজ কৰি তেওঁলোকে লোনৰ ৰিকভাৰী এজেন্টসকলে ফোন কৰে গতিকে এইবিলাক বস্তু তেওঁলোকৰ সিস্টেমত দেখা পাইছে RBI গতিকে এটো এটা কাৰণ তেওঁলোকৰ লোন ডিসবাৰ্সমেন্ট বন্ধ কৰাৰ তৃতীয় কাৰণটো হৈছে এলিজিবিলিটি নোহোৱা মানুহক যাৰ লোন লোৱা এলিজিবিলিটি নাই বা কোনোবা এজন মানুহৰ এটা পুৰণা লোন চলি আছে যেটো লোন এতিয়ালৈকে তেওঁলোকে দি হেখে কৰিব পৰা নাই তেনে ধৰণৰ মানুহকো নতুনকৈ আৰু এটা লোন দি দিয়া অৰ্থাৎ সেই মানুহজনৰ ওপৰত ইকোনমিক্যাল অৰ্থনৈতিক বাৰ্ডেন বঢ়াই দিয়া আৰু হেখতে মানুহজনৰ অৱস্থা নাইকিয়া হয় দুইটা লোন ডিফল্ট কৰে RBI নিয়ম মতে যদি হে এটা লোন পাৰ্সোনাল লোন বিশেষকৈ চলি আছে তেনেহলে হে একেজন মানুহকে বা একেটা পেন নম্বৰতে অন্য এটা লোন তেওঁলোকে দিব নোৱাৰে কোনো বেংকে সাধাৰণতে তেনে ধৰণৰ লোন নিদিয়ে কিন্তু এই NBFC বিলাকে তেনে ধৰণৰ লোন দি মানুহক অসহায় কৰি তোলে গতিকে এই ৰিজন বিলাকৰ ওপৰত ভিত্তি কৰি RBI তেওঁলোকক নতুনকৈ লোন দিয়াৰ পৰা বাহিৰত ৰখাৰ চেষ্টা কৰিছে এই NBFC বিলাকৰ এইবিলাক কেছ আজিৰ কথা নহয় বহু বছৰ আগতেও যেতিয়া নতুনকৈ NBFC কনসেপ্টটো আহিছিল তেওঁলোকে বহু সময়ত এনেকুৱা কৰা দেখা পোৱা গৈছে ইয়াৰ আগতে বহুবিলাক এপ চাইনিজ এপ বুলি বেন কৰা দেখা পোৱা গল বহুত সৰু সৰু লোন দিয়ে তেওঁলোকে 10000 5000 টকাৰ লোন দিয়ে আৰু ঘুৰাই যেতিয়া দিবৰ সময় হয় তেতিয়া তেওঁলোকে সিধা 50000 টকা বিচাৰে এনে ধৰণৰ এপ্লিকেশনছো আগতে আছিল হে এপ বিলাক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেন কৰিলে আৰু বহুতবিলাক চাইনিজ লিংক থকা এপো তেওঁলোকে বেন কৰিলে বিশেষকৈ লোনৰ এপ বিলাক আজিৰ তাৰিখত এই ভাৰতীয় যিবিলাক NBFC তেওঁলোকে হৈ একেখিনি ঘটনা কৰি আছে যিখিনি হে আগৰ চাইনিজ এপ বিলাকে কৰিছিল গতিকে ভাৰতৰ ফাইনান্সিয়েল সেক্টৰটোৰ কাৰণে এইবিলাক ভাল কথা নহয় আৰু NAVI আৰোহন এইবিলাকটো বহুত ডাঙৰ NBFC হয় বহুত পুৰণা বহুত ৰেপুটেড NBFC হয় তেওঁলোকে যদি এনেকুৱা কৰে তেনেহলে কেনেকৈ হ'ব আপোনালোকে নিজে ভাবক গতিকে আপোনাৰ যদি আগৰ পৰা এনে ধৰণৰ NBFCত লোন চলি আছে তেনেহলে অলপ সাৱধান থাকিব আপোনালোকে NBFCৰ জৰিয়তে লোন লওঁতে লোনৰ কাগজপত্ৰ ভালদৰে পঢ়াৰ উপৰিও তেওঁৰ যিজন এজেন্ট থাকিব বা কিবা থাকিব তেওঁৰ পৰা পাৰিলেটো লিখাই ল'ব যে এখিনি চাৰ্জেস মোৰ আছে যেখিনি তেওঁলোকে কবলৈ বিচাৰে তেওঁৰ পৰা সাইন কৰাই ল'ব বা আপোনালোকে ভালদৰে হুধি কথাখিনি বুজি ল'ব নহলে তেওঁলোকে কিন্তু পিছত আপোনালোকে হিডেন চাৰ্জ লগাই আপোনালোকৰ পৰা পইচা উলিয়াবৰ কাৰণে তেওঁলোকে ইমান কোনো ভাবি নাচাব
গতিকে আজি আপোনালোকক এই খবৰটো দিব বিচাৰিছিলোঁ। গতিকে নাভি, DMI, আৰোহণ আৰু আশীৰ্বাদ এই 4টা NBFC সাময়িকভাৱে বন্ধ কৰা হৈছে। এনেধৰণৰ ফাইনেন্সৰ বিষয়ে সৰু ডাঙৰ খবৰ যদি জানি থাকিবলৈ বিচাৰে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ লাইক কৰিব, ফেচবুকতে হওক বা ইউটিউবতে হওক, আৰু লগতে আগলৈ শ্বেয়াৰ কৰিব যাতে অন্য সকলো এইবিলাক বিষয়ে জানিব পাৰে। আৰু বিশেষ নাই আজিৰ ভিডিঅ'টোত, তেনেহ'লে আজি বিদায় ল'ব বিচাৰিছোঁ আপোনালোকৰ পৰা। নমস্কাৰ।